ও কলজা কলজা ও কলজা ও কলজনী শুনিছানে ভাত হ'ল নে বৰ বেয়া ভোক লাগিছে ভাত কেইটামান দিয়া ৰাতিপুৱাই গৈছিল নহয় এজনী ওচৰলৈ চাহ বিস্কুট নিদিলে নেকি নে তাইক দেখি দেখিলে তোৰ ভোক দিয়ে একো নালাগে তাতে থাকিব পাৰ একেবাৰে ইলেকশ্যনৰ ৰিজাল্টৰ পাৰ্টি খাই আহিব পাৰ অলপ পিছত আকৌ যাবিয়ে নহয় অঁ যাব লাগিব ইম্পৰ্টেণ্ট মিটিং আছে বাইদেৱে মাতি পঠিয়াইছে কি হ'ল তোৰ ক'ত যাৱ তই যাচোন তই কেনেকৈ যাৱ তোৰ ঠেং কাটিব নোৱাৰিলে মই তোৰ মাইকী নহয় মাও নাযাওঁ চা মোক ক্ষমা কৰি দে মই কাণ ধুইছোঁ চা নাযাওঁ তোকে একদিন দেখা নাথাক ব'ল মাছটো বাচি দিবি নমস্কাৰ ৰাইজ আপোনালোকৰ সহায় সহযোগত যোৱাৰ ইলেকশ্যনত যিদৰে মোক বিজয়ী প্ৰতিদ্বন্দ্বী ঘোষিত কৰিলে আশা কৰোঁ এইবাৰো যাতে আপোনালোকৰ সহায় আৰু সহযোগত আমাৰ ৱাৰ্ডৰ প্ৰাৰ্থীৰ হোৱাত নিঃসন্দেহে সহায় কৰিব কিন্তু বাইদেউ এইবাৰ টক্কৰটো অলপ বেলেগ হ'ব যেন লাগিছে অপজিশ্যন পাৰ্টিৰ কথা নিশ্চয় শুনিছেই ভাৰতী তাই কি মোৰ লগত টক্কৰ দিব তাই মোক চিনিয়ে পোৱা নাই খানাৰ আয়োজন ডাঙৰকৈ কৰা হ'ব তহঁতি মাত্ৰ কৈ যোৱাৰ দৰে কামবোৰ কৰি যা ৰাইজ আপোনালোকতো আছেই নহয় জানো আপুনি চিন্তাই নকৰিব বাইদেউ আপুনি মাত্ৰ খানাৰ আয়োজন কৰক আমি গেৰাণ্টি দি ক'ব পাৰোঁ এইবাৰ ইলেকশ্যনতো আপুনিয়ে জিকিব আল্লাহ দুৱা সদায় আছে ৰাধিকা বাইদেউ জিন্দাবাদ জিন্দাবাদ ভোট দিয়ক ভোট দিয়ক ৰাধিকা বাইদেউ জিন্দাবাদ 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 ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ৰাধিকা বাইদেউ জিন্দাবাদ 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 আৰু জিন্দাবাদ ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ৰাধিকা বাইদেউ জিন্দাবাদ 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 আৰু জিন্দাবাদ ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক আমাৰ বাইদেউ জিকিব 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 ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক আৰু জিন্দাবাদ ভোট দিয়ক ভোট দিয়ক জিন্দাবাদ 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 নমস্কাৰ ৰাজনৈতিক ক্ষেত্ৰখনত মোৰ বৰ বিশেষ অভিজ্ঞতা নাই আৰু এই বিষয়ে জ্ঞানো তেনেই তাকৰ তথাপিও আপোনালোকৰ মোৰ প্ৰতি থকা এই বিশ্বাস আৰু সমৰ্থন অনুৰোধ ৰক্ষা কৰি মই এই পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ আশা কৰোঁ শেষলৈকে ৰাইজক সঁহাৰি মোৰ লগত সদায় থাকিব থাকিব ভাৰতে তই অলপো টেনশ্যন নল'বি আমি সকলো ৰাইজ তোৰ লগত ৰঙীন কাপোৰ দামী গাড়ী থাকিলে কোনোবা ছ'চাইটিৰ ওপৰত থাকিব তেনেকুৱা কোনো নিয়ম নাই তাৰ বাবে যোগ্যতা আৰু কাম কৰা মানসিকতা থাকিব লাগিব ৰাজনীতি টকাৰে পকেট গৰম কৰি ব্যক্তিগত সম্পত্তিৰ পথাৰ বহুত বনালে এইবাৰ পৰা আৰু এইবোৰ নচলিব কি কয় ৰাইজ ভাৰতীয় জিন্দাবাদ 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 ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট জিন্দাবাদ ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট জিন্দাবাদ 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 ভাৰতী গগৈ জিন্দাবাদ 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 বাইদেউ আপুনি একদম টেনশ্যন নল'ব এইবাৰ আপুনি জিকিবই টেনশ্যন নল'ব ঐ তই ৰাধিকা ওচৰলৈ যা মানে কি কৈছে বাইদেউ একো নাই তই চুপ থাক বাৰু ৰাইজ কালিলৈ সকলোৱে সময়ত আহি কামবোৰ লগে ভাগে কৰিবহি
কোৱা মাজনী মা তুমিনো এইবোৰত কিয় সোমাব লাগে এনেই তোমাৰ গা মূৰ বেয়া হৈ থাকে এইবোৰত ঘূৰা ফুৰা কৰিলে বেছি দেহতে কষ্টই পাব নহয়ও মাজনী এজন দুজনে কোৱা হ'লে যি কি নহওক ইমানখিনি মানুহে মোক বিশ্বাস কৰিছে ৰাইজতকৈ মই ৰজা হ'ব নোৱাৰোঁ নহয় মই তেওঁলোকৰ আশাত চেঁচা পানী ঢালিব নোৱাৰোঁ মা যদি ৰাইজে ভবামতে নহয় যদি তুমি নিজিকা চোৱা উষা হৰা জিকা সময়ৰ খেল ইমানবোৰ মানুহৰ মাজত তেওঁলোকে মোক যোগ্য বুলি ভাবিছে সেইটো মোৰ বাবে বহুত ডাঙৰ কথা বাৰু সকলো ভাল হ'ব দিয়া হেল্ল' ঐ ছোৱালী ঐ কি কৰিছ এই এনেই ৰিল চাই আছিলো ল'ৰা তই ময়ো এনেই আছো দে আচ্ছা ভাত খালি নাই খোৱা খাম ৰ তোক খুৱাই দিব লাগিব নি গৈছো ৰ নালাগে দে মই নিজে খাব পাৰোঁ ফটোৱা কাইলৈ কলেজ যাবি নে অঁ যামতো তই আহিবি নে ঠিক আছে দে লগ পাম তেতিয়াহ'লে ঐ ৰচোন ৰ হেৰি কথা এটা শুনচোন হেৰি মোৰ কথা ভাবি নাথাকিবি হেট যা ফুট গুড নাইট মাজনী অঁ কৈছোঁ অঁ মা উষা তোমাক কথা এটা কওঁ তুমি বেয়া নাপাবা কোৱাচোন মা তুমি উছমানৰ লগত বেছিকৈ হলি গলি নকৰিবা কিন্তু কিয় মা তুমি আজি তাৰ কথা তেনেকৈ ক'লা যে নহয়ও উষা আগতে তোমালোক সৰু আছিলা এতিয়া ডাঙৰ হৈ আহিছা ডেকা ল'ৰা এটা আৰু গাভৰু ছোৱালী এজনী একেলগে থকাটো মানুহে ভাল নেদেখি নহয় তাতে সি আমাৰ মানুহ নহয় সি অজানিতে যদি কিবা এটা হৈ যায় আমাৰ মানুহ নহয় মানে তুমি কি ক'ব বিচাৰিছা সি মুছলিম সিহঁতৰ মানুহ ভাল নহয় তেনেকুৱা নহয়ও উষা মই জাত পাত ধৰ্মলৈ বিচাৰ নকৰোঁ কিন্তু আজিৰ দিনত জাতি ধৰ্মক লৈ কি হৈ আছে তই নিজে দেখিছই দেখোন মা উছমান বহুত ভাল ল'ৰা সি মোৰ বহুত ভাল বন্ধু সি মোক যিমানখিনি সহায় কৰি আহিছে হয়তো আমাৰ নিজৰ ল'ৰা এটাই বন্ধুত্বৰ খাতিনি নকৰে মই তোৰ ভালৰ কাৰণেহে কৈছোঁ উষা বাকী তোৰ কথা মানুহে কি ক'ব সেয়া ভাবি মই ল'ৰালি বন্ধুত্ব হেৰুৱাব নোৱাৰোঁ বাৰু দিয়া তুমি শুবা কি হ'ল গোপাল আজি মিটিঙত দেখা নাপালোঁ যে বুলেট চলাবৰ মন নাই নি আছে মেডাম বাইদেউ আজি অলপ পেটটো বেয়া কৰিছিল সেইবাবে নগ'লো আপুনি টেনশ্যনে নল'ব মই কাইলৈ টাইমত পামগৈ বাৰু ঠিক আছে গুড নাইট অ'কে বাইদেউ গুড নাইট মোকতো এনেকৈ গুড নাইট পোৱাই নাই তই কোন সেইজনী ৰাধিকা বাইদেউ আকৌ আমাৰ কিয় হা তোকে ৰাতিখন বাঢ়িব যাব মাৰিছে নেকি অঁ কি নহয় অ' কাইলৈ ইম্পৰ্টেণ্ট মিটিং আছে সোনকালে মাতিছে চাওঁচোন কেনেকৈ যাওঁ ঘৰৰ পৰা দোকানখন চলাবলৈ মানুহ নাইকিয়া হৈ আছে তাৰ কাৰণে ইলেকশ্যনৰ ভোট লাগিছে দেখিছ নে দোকানখন খালী হৈ আছে বেলনা মাৰি দেখিছ নহয় নহয় মানে চুপ একদম চুপ বৈ ভাত খাব হ'ল কি যে
গোপাল কি হ'ল আজি যে তোক মিটিঙত দেখা নাপালোঁ এ নাই পেটটো বৰ বেয়া হৈছে কিয় পুৰবীৰ গাখীৰটো বেছিকৈ খাইছ নেকি অসমৰ খোৱা পুৰবীৰ মিঠাতেলো আছে গৰম কৰি ভোট জলকীয়া মিক্স কৰি জিভাত ঢালি দিলে সোৱাদ লাইফত নাপাহৰিবি এইবোৰ মানুহৰ লগতে তই ইলেকশ্যন কৰি ঘূৰি ফুৰ নহয় আজি তোৰ মুখৰ আগতে এনেকৈ কৈ থৈ গৈছে যদি তই নাথাক তেতিয়া নিজৰ বিবেক বোলা বস্তুটো নাই জাকৰ লগত জান নিমিলবি বুজিছ হ'ব দে আজিৰ পৰা নাযাওঁ আলি এইবাৰৰ পৰিস্থিতিটো অলপ সলনি পাইছোঁ তাইক আমি সহজভাৱে লোৱাটো আমাৰ বাবে মূৰ্খামি হ'ব তাইৰ ওচৰত এতিয়াও 50% ছাপৰ্টাৰ আছে অনলি 10% ছাপৰ্টাৰ হ'লেই খেল উল্টি যাব বুজিছ নহয় উঠাই দিওঁ নেকি মেম সেইবোৰ একো নকৰিবি চবৰেই চকু আমাৰ ওপৰত মোক অলপ সময় দে এই বাইদেউ আপুনি টেনশ্যন নল'ব এই আলি আছেতো বাইদেউ এইফালে চাওক তোৰ মায়ে বা ইলেকশ্যনত উঠিছে নহয় আয়োজন কেনে এইবোৰ মায়েহে জানে দেই মই একো নাজানো জানো আৰু দেই হ'ব দে যাবি বাই বাই কোন হয় আপোনালোক কি কৰা লৈছে আপোনালোকে বচাওক বচাওক কোন হয় হেল্প আক্তৰ বচাওক ঐ কি কৈছ তহঁতে ঐ ৰ ঐ কি কৈছ মাৰ এই দে মোক এইটোৱে মোক তহঁতে আমাক বিচাৰ লাগিবই লাগিব বিচাৰ লাগিবই লাগিবই লাগিব বিচাৰ লাগিবই আমাক লাগিবই 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 লাগিব বিচাৰ লাগিবই লাগিবই লাগিব লাগিবই লাগিবই বিচাৰ লাগিবই লাগিবই লাগিব ৰাইজসকল কি হৈছে আপোনালোকৰ কিয় এনেকুৱাখন কৰিছে আপোনালোকে তোৰ ছোৱালী ক'ত তাই কলেজলৈ গৈছে এতিয়ালৈকে আহি পোৱা নাই কলেজলৈ গৈছে নে দেহ ব্যৱসায় কৰিবলৈ গৈছে বিচাৰ লাগিবই লাগিবই লাগিব বিচাৰ লাগিবই লাগিবই লাগিব লাগিবই লাগিবই লাগিব এইবোৰ কি কথা কৈছে আপোনালোকে মোৰ ছোৱালীৰ কথা ইমান বেয়াকৈ ক'বলৈ আপোনালোকে ক'ত সাহস পালে এইবিলাক কি তেতিয়াহ'লে ৰাইজসকল চাওক চাওক আপোনালোকে এইবোৰ মিছা কথা কোনোবাই জানি বুজি কৰিছে এইবিলাক ষড়যন্ত্ৰ আগতে নিজৰ ছোৱালী চম্ভাল তাৰ পিছত ছ'চাইটি চম্ভালিবি
দেখিলেনে এতিয়াই কেনেকুৱা অৱস্থা এইগৰাকীক যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে আৰু কেনেকুৱা অৱস্থা হ'ব পাৰে আপোনালোকে দেখিলেই নহয় ৰ'ব তেওঁক আপোনালোকে মিছা অপবাদ নিদিব এইবোৰ চব ষড়যন্ত্ৰ তেওঁৰ ছোৱালী আৰু উছমানক কিডনেপ কৰা হৈছিল আৰু উছমানৰ লগত ৰাখি প্লেনিং কৰি বেয়া ফটো উঠোৱা হৈছিল আপুনি কিহৰ ভিত্তিত কথাষাৰ ক'লে অফিচাৰ নে আপোনাৰ গাত ইলেকশ্যনৰ বতাহ লাগিছে পুলিচ হয় প্ৰমাণ নোহোৱাকৈ কথা ক'বলৈ আমি পলিটিচিয়ান নহয় বুজিছে নহয় লৈ আহি সিহঁতক আলি তই বাইদেউ আমাক বচাওক মোৰ ফেমিলি আছে বাইদেউ মোৰ সৰু সৰু বাচ্চা আছে বাইদেউ আমাক বচাওক তহঁতক এইটো কাম কৰিবলৈ কোনে কৈছিল কিবা এটা যে সুধি আছে শুনিছ নাই সঁচা কথা কবিনে তহঁতক লাট্ৰি খুব লাগে আমাক এইবোৰ ৰাধিকা বাইদেউ কৰিবলৈ দিছিলে মিছা কথা এইবোৰ চব মিছা কথা মোৰ ওপৰত এইবোৰ আৰোপ লগাইছে এইবোৰ চব তাই কৰিছে চব প্লেনিং এইবোৰ মোক হৰুৱাবৰ বাবে চব প্লেনিং চব প্লেনিং আপুনিয়েতো কালি আমাক 1 লাখ টকা দিছিল কামটো কৰিবলৈ চালা চোৱাৰ বাচ্চা আপোনাৰ বহুত হ'ল আপোনাৰ কূটনীতিৰ কাৰণে আজি এটা নিৰ্দোষী ল'ৰাৰ এই অৱস্থা আজি নথকাহেঁতেন এই ছোৱালীজনীৰ অৱস্থা কি হ'ল হয় গুড বয় আজিৰ পৰা 20 বছৰ আগত এই ইলেকশ্যন নামৰ শব্দটোৰ বাবে তই তোৰ দেউতাক হেৰুৱাইছিলি আৰু মই মোৰ স্বামীক হেৰুৱাইছিলোঁ অলপমান পাৱাৰ বাবে তই মোৰ ছোৱালীজনীৰ কথা এবাৰো নাভাবিলি যিজনী ভাৰতীক তই একালৰ প্ৰিয় বান্ধৱী বুলি ভাবিছিলি আজি তই সেই ভাৰতীৰ লগত আজি তই এনেকুৱা কৰিলি লাজ পাইছোঁ মোৰ এই বন্ধুত্বক কিয় বাৰু মানুহবোৰ এনেকুৱা সামান্য কিছু টকা পাৱাৰ বাবে সম্পৰ্কবোৰ মোহাৰি মাৰি পেলাইছে ৰাইজৰ পইচা ভোগ কৰি কেনেকৈ শান্তিত টোপনি যাব পাৰে আমি আজি আছোঁ কালি নাই কিন্তু আমাৰ গাঁওখন আমাৰ অঞ্চলটো সদায় থাকিব য'ত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত থাকিব এই গাঁওখনৰ বাবে যদি আমি একো এটা কৰিয়ে নাযাওঁ তাহাঁতি বহুত পিছ পৰি ৰ'ব ঠিক কৈছে আপুনি ব'লক এতিয়া থানাত ইলেকশ্যন খেলিব আহক নমস্কাৰ ৱাৰ্ড মেম্বাৰ ছুটি ছবিখন আপোনালোকে চাগে ইতিমধ্যে উপভোগ কৰিছে যদি এতিয়ালৈকে উপভোগ কৰি আছে বা এতিয়ালৈকে শেষলৈকে চালে তেতিয়াহ'লে আপোনালোকৰ সন্মুখত মই ওলাইছোঁ আপোনালোকে ছুটি ছবিখন চাই কেনেকুৱা পালে জনক কমেণ্ট এটা কৰি সকলোৱে ৰিভিউটো দিব লাগিব কিন্তু দেই নিশ্চয় দিব লাগিব আপোনালোকৰ ৰিভিউটো আমাৰ কাৰণে বহুত দৰকাৰী কোনখিনি ভাল হৈছে কোনখিনি বেয়া হৈছে আপোনালোকে জনাব লাগিব আৰু লগতে আমাৰ ইউটিউব চেনেলটো অৰ্থাৎ মতলী ইউটিউব চেনেলটোত নতুন ছুটি ছবিসমূহ দিয়াৰ অকণমান পলম হৈ গৈছে যিহেতু এখন যদিও ছুটি ছবি হয় কিন্তু সময় যথেষ্ট লাগে আৰু কষ্টও যথেষ্ট হয় সেইকাৰণে পলম হৈছে তাৰ বাবে আমি আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু এই ৱাৰ্ড মেম্বাৰ ছুটি ছবিখন চাই আপোনালোকে কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাওক আৰু যদি ভাল পালে এটা শ্বেয়াৰ কৰক সকলোৱে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আনকো ছাবস্ক্ৰাইব কৰাবলৈ নাপাহৰিব ধন্যবাদ